এসময়ত সৌ পাহাৰটোৰ সিপাৰে এখন নৈ আছিল। সেই নৈখনৰ পাৰত এখন বৰ ধুনীয়া গাঁও আছিল। গাঁওখনৰ মানুহবোৰ বৰ কৰ্মী। প্ৰত্যেক ঘৰতেই নিজাকৈ একোখন শাক পাচলিৰ বাৰী আৰু ধানৰ ভঁৰাল আছিল। সেয়েহে মানুহবোৰে বৰ সুখে শান্তিৰে বাস কৰিছিল। সেই গাঁওখনত কুকি নামৰ এজনী ছোৱালী আছিল। তাই বৰ মৰম লগা। তাই সৰুতেই মাক ঢুকাল। মাক ঢুকোৱাৰ পিছত তাই বৰ আমন জিমন কৰি থাকে। সেয়ে দেউতাক বৰ বিপদত পৰিল। তাইক চোৱা চিতা কৰিবৰ কাৰণেই দেউতাকে পুনৰ এজনী ছোৱালীক বিয়া কৰালে। দেউতাকে ভাবিছিল কুকিয়ে মাহীমাকৰ ওচৰত হেৰুৱা মাকক বিচাৰি পাব। কিন্তু কি আচৰিত, কুকিৰ মাহীমাকে মৰম কৰা দূৰৰে কথা, তাইক অনবৰতেই গালি পাৰি থাকে। খোজে প্ৰতি ভুল ধৰিয়েই থাকে। মনৰ বেজাৰতে ছোৱালীজনী শুকাই ক্ষীণাই যাবলৈ ধৰিলে। কুকিৰ এজনী বৰ মৰমৰ মেকুৰী আছিল। তাইৰ নাম মিলি। মিলি যেন তাইৰ একমাত্ৰ লগৰীয়া। তাই কুকিৰ কোচতে সোমাই তাইৰ মুখলৈ চাই চকু পানী টুকিছিল। কুকিয়ে যেন মিলিৰ মৰমতেই জীয়াই আছিল। তাকে দেখি কুকিৰ মাহীমাকে যেন মেকুৰীজনীকো সহ্য কৰিব নোৱাৰা হ'ল আৰু মুখৰ ভিতৰতে ভুৰ ভুৰাই থাকে। এজনী কাম নাই বন নাই, কেৱল মেকুৰীজনীলৈয়ে ব্যস্ত। এক মজা দিম। আন এদিনৰ কথা। কুকি মাহীমাকে কুকি নথকা অৱস্থাত মেকুৰীজনী এটা মোনাত ভৰাই কোনেও নেদেখাকৈ এখন নৈৰ সিপাৰে থৈ আহিল। মিলিয়েও কুকিক ওচৰত নাপাই মনৰ বেজাৰত চকু পানী টুকিলে। ইফালে নৈখনো পাৰ হ'ব নোৱাৰে। আনহাতে কুকিয়ে মিলিক হেৰুৱাৰ দুখত নাখাই নবৈ জুপুকা মাৰি বহি থাকিল আৰু মাজে মাজে চিঞৰি উঠে, মিলি আহ আহ, তই কলৈ গলি? কিন্তু কোনেও একো উত্তৰ নিদিয়ে। সকলো নিমাত। এনেকৈ দিন গৈ মাহ উকলিল। এদিন মিলিয়ে কেনেকৈ নৈখন পাৰ হৈ কুকিক লগ পাব তাৰ চিন্তাতে নৈৰ কাষত বহি আছে। এনেতে তাই এটা কাছ পানীত সাঁতুৰি থকা দেখিবলৈ পালে। লগে লগে মিলিয়ে মাত লগালে, কাছ ককাই, মোক এটা উপকাৰ কৰিব পাৰিবনে? মই বৰ বিপদত পৰিছোঁ। কাছই প্ৰথমে অমান্তি হৈছিল, কাৰণ উপকাৰীক অজগৰে খায়। কিন্তু পিছত ভাবিলে গুণ নহলেও ধৰ্ম হ'ব। বেচেৰি বা কি বিপদত পৰিছে? আমি জীয়াই থাকোঁতেই যদি ইজনে সিজনক সহায় কৰিব নোৱাৰোঁ, তেন্তে জীয়াই থকাৰ লাভ কি? এই বুলি ভাবি কাছটোৱে মিলিক ক'লে, তুমি যদি সঁচাকৈ বিপদত পৰিছা, তেন্তে মোৰ পিঠিৰ চলংটোতে উঠা। কিন্তু সাৱধান, ইফাল সিফাল কৰিলে ৰক্ষা নহ'ব। কাছটোৰ কথা শুনাৰ পিছত মিলিয়ে আকাশখন ঢুকি পোৱা যেন লাগিল। কাছটোৰ পিঠিত উঠি দি চকু দুটা মুদি দিলে, কাৰণ মেকুৰীয়ে পানীলৈ বৰ ভয় কৰে। এনেদৰে আহি আহি মিলি নৈৰ পাৰ পালেহি আৰু এনে উপকাৰ কৰাৰ কাৰণে কাছক বহুত ধন্যবাদ দিলে। মিলি নৈ পাৰ হোৱাৰ পিছত আনন্দত আত্মহাৰা হৈ পৰিল। তাই মাথোন দৌৰিছে, কালৈকো কোনো ভূক্ষেপ কৰা নাই। অৱশেষত দৌৰি দৌৰি কুকিৰ ওচৰ পালেগৈ। কুকিয়ে হেৰুৱা মিলিজনীক লগ পাই মনত বৰ ৰং পালে। মুখতে মুখ লগাই দুয়োৱে দুয়োৰ মৰম কৰিবলৈ ধৰিলে। এই দৃশ্য কুকিৰ মাহীমাকে অলপ দূৰৈৰ পৰা লক্ষ্য কৰিলে। সঁচাকৈ এটা সামান্য মেকুৰীয়ে তেওঁৰ চকু মুকলি কৰি দিলে। তেওঁ মনতে ভাবিলে, এটা অকণমান মেকুৰীয়ে যদি এজনে সিজনক মৰম লগাব পাৰে, তেন্তে তেওঁ মানুহ হৈ কিয় আজি এই মৰম লগা অকণমানি ছোৱালীজনীক মৰম কৰিব পৰা নাই? বৰ বেয়া কথা হৈছে। সেই দিন ধৰি মাহীমাকৰ মনৰ পৰা বেয়া ভাৱবোৰ দূৰ হ'ল আৰু কুকিক মৰম কৰিবলৈ ধৰিলে। এনেকৈয়ে কুকিহঁতৰ আটাইকেইটা প্ৰাণীয়ে সুখেৰে বাস কৰিবলৈ ল'লে। আচলতে হিংসাই কেতিয়াও শান্তি আনিব নোৱাৰে।